নমস্কাৰ, মই সংগীতা চেতিয়া মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ নভোগ ৰুইছোঁ, আপোনালোকে চাব দেই, চবকে দেখুৱাম আজি আমাৰ পৰিৱেশটো কেনেকুৱা হৈছে। আৰু সেইটো আঁতৰত চাওক বৰটোকোলা, এইটো বৰটোকোলা চাওক, ইমান ডাঙৰ বৰটোকোলা আমাৰ পথাৰত আছে। এইটো চাওক বৰটোকোলা, এইটো এইটো বৰটোকোলা চাওক যে কেনেকৈ ৰখি আছে। আমাৰ দীঘলাগাঁও ৰোৱনীহে কিন্তু তেওঁক চাকৰি পৰা বহিষ্কাৰ কৰা হ'ব, বহিষ্কাৰ কৰা হ'ব কাৰণ তেওঁ দেৰিকৈ আহে। লগতে প্লাছ আলু আৰু ব্ৰইলাৰ মাংস আৰু লগতে আমঠু ঠেং পচলা মটৰ আৰু লগতে জলকীয়া বেছিকৈ দি দিছোঁ। তাৰ লগত আছে আৰু মানে আচাৰ, আম আচাৰ আছে, বগৰী আছে, খৰিচা আছে, মানে সকলোবিধে ঘৰত যিবিলাক আছে উপলব্ধ সকলোবিলাকে দিয়া হ'ব। ৰুইছে আপোনালোকৰ এটা বজাত তুমি ভাতৰ চৌ পাতিছিলাহি, ধৰি লোৱা 10:30 বনাইছিলি আৰু সেইটো বৰ্তমান 11:30 মোৰ হৈ গ'ল। তুমি মানে এতিয়া আমাৰ ইমানখিনি ৰোৱনীৰ কাৰণে কিমান চাউল লৈছা ভাতৰ কাৰণে? আমাৰ ৰোৱনীয়ে ইণ্টাৰভিউ দেই এইবিলাক। কাৰণ কেলে আমি খেতিয়ক মানুহ যে সময়মতে ভাতখিনি সৰহকৈ লাগে, মানে আমি পাহাৰটো গতে নহ'লে নহয়। আমাৰ পাহাৰটো যিমান ওখ আমাৰ কাহিও সিমান ওখ লাগে। সেইখিনি হ'ব বুলি ভাবিছোঁ। সদায় আমি ইমানখিনিয়ে যাওঁ, তাৰ উপৰিও আমি ইমানখিনি চাউলে বনোৱা হয়, 6 কেজি চাউল। কিন্তু ঘৰুৱা চাউল মনচুৰি চাউল দিছিলা, গৃহস্থই সেইটো তাৰমানে তোমাক দিছে। মই প্ৰথম ৰুইছোঁ দেই, নেজানিছোঁ কণ্ট্ৰলৰ চাউল নিয়ম নহয়, আমি মানে কণ্ট্ৰলৰ চাউল নেখাওঁ বুলিয়ে ঘৰুৱা খেতি কৰিছোঁ। এইবোৰ কঠীয়া শালি কৰে, বছৰ জুৰে তেওঁলোকে ধুনীয়াকৈ খোৱা বোৱা কৰে আৰু আমি প্ৰতি বছৰে তেওঁলোকৰ ৰুওঁ, আমাৰ ৰুৱে। আৰু এইগৰাকী আছে ৰুবলৈ, তেওঁ মানে দেওবাৰে আয়োজন কৰিছে। আৰু সেই আমাৰ মানে বম ঘৰ আমি কৈছোঁ তেওঁ এইটো কামত আমি অসমীয়া মই হ'ম বিজুলী, তেওঁলোকে পথাৰতে বিহু কৰিছে। মই হ'ম বিজুলী হাততে কঠীয়া লৈ, মই হ'ম বিজুলী তাৰ মাজে মাজে গাজনি মাৰিলে ভয় তুমি নাখাবা, মই তোমাৰ লগৰী, মই তোমাৰ লগৰী। আমাৰ এগৰাকী ৰোৱনীয়ে কঠীয়া লৈ ৰুবলৈ আহিছে, কঠীয়াও আনিছে, ৰুবলৈ আহিছে। ইমান কাজি আমাৰ মানুহ কেইগৰাকী, আপোনালোকে মাতিবচোন কেতিয়াবা। হাই গাইজ, বুজিছানে বুজিছানে? এইকেইজনীয়ে কঠীয়া তুলি আহিছে, চাওক এইকেইজনীয়ে কঠীয়া তুলি আহিছে, কঠীয়া তুলিছে, চাওক কঠীয়া তুলি আহিছে। কমকৈ তুলিছে, নোৱাৰে তুলিবলৈ। এই তিনিজনীয়ে ফটো তুলিছে, তেওঁ সংগীতা গগৈ, তাই একদম কঠীয়া তুলিব নোৱাৰে। কথা বেছিকৈ কয়, মানুহজনী পৰেও কথা পথাৰলৈ আহিলে ঘুবুক ঘুবুক। জয়াঘৰ কঠীয়া দেখিছে আমাৰ ৰোৱনীবিলাক কেনেকুৱা
মানুহৰ ঘৰত ৰুবলৈ আহে কঠীয়াও তোলে আপোনালোকে এনেকুৱা মানুহ মাতিব দেই আমাৰ ইয়াত অঁ এইপিনে আমাৰ এইগৰাকী ফটো কৈছে যে চাওক ৰাইজ এইগৰাকী মাতিব অঁ এয়া কাৰোবাৰ যদি ৰুবলৈ আছে হাউৰিও মাতিব পাৰে হাজিৰাও মাতিব পাৰে যি মাতে মাতিব আপোনালোকৰ কথা হাজিৰা আমাৰ 400 টকা লাগিব হাজিৰা আমাৰ 400 টকা হাজিৰা 400 টকা কিন্তু আমাক গাড়ী এখন লাগিব নিবলৈ হ'লে আমি কেনেকুৱা আমাৰ 500 হৈ যায় 5টালৈকে গ'লে আমি মানে এওঁ মানে শিৱ ভক্ত নহয় জানো এওঁ শিৱ ভক্ত মানে শাওণ মাহ চলি আছে যে সেইকাৰণে মানে গেৰুৱা বসন পৰিধান কৰি আহিছে সেইকাৰণে গেৰুৱা বসন পৰিধান কৰি আহিছে ভূঞে ৰুই আছিলো থুপুকা কঠীয়া লৈছিলো আঘোণৰ পথাৰত ধানে দানে বুলি মনৰ ওপৰত জানৈ নখামে বুলি গাহৰিয়েহে লম কি বোলে গাহৰিয়েহে লম লাই আঘোণৰ পথাৰত জানৈ টিপ দিয়ে যেন খাম এইগৰাকী আছে দেই এইগৰাকী উঠিব লাগে